हेलो बंधुসকল কি খবৰ শুভ স্বাধীনতা দিৱস যদিও ভিডিওটো আপোনালোকৰ ওচৰলৈ দুদিন পিছতে যাব এই ৰাতিপুৱা আগদিনাখনৰ ভিডিও মই আপোনালোকৰ ওচৰত শেয়াৰ কৰিলো আমাৰ ৰাইজাই হাতত জেতুকা লগাইছিল স্বাধীনতা দিৱস উপলক্ষে তাৰপিছত এই ৰাতিপুৱা উঠি আমি একদম গাপা ধুই যেহেতু আজি খুব এটা বিশেষ দিন আমাৰ দেশবাসীৰ কাৰণে আমি ৰেডি হৈ ওলাই গলো ৰাইজাৰ স্কুললৈ গৈ আছো মানে আৰু বাটতে আমাৰ গলিৰ সন্মুখতে আমাৰ জামে মছজিদটো কিমান ধুনীয়াকৈ সজাইছে স্বাধীনতা দিৱস উপলক্ষে সেইখিনি অলপ শৰ্টকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো তাৰপিছতে স্কুল আহি পালো এতিয়ালৈকে মানে প্ৰগ্ৰাম আৰম্ভ হোৱা নাই কিমান ধুনীয়াকৈ সজাইছে সঁচা আজি দিনটো কিন্তু বৰ বিশেষ এটা দিন আমাৰ দেশবাসীৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ সব মানুহৰ কাৰণে কাৰণ এইটো দিন যদি আমি নাপালো হয় ঈদ পূজা বিয়া বাৰু যিকোনো ভাল দিনই নকওক কিয় যিকোনো ফেষ্টিভেলেই নকওক কিয় আমি কিন্তু কৰিব নোৱাৰিলো হয় মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বসু তাৰপাছত পণ্ডিত জৱাহৰলাল নেহেৰু ডক্টৰ আবুল কালাম আজাদ তেওঁলোকে যদি তেওঁলোকৰ মানে প্ৰচেষ্টা নচলাই বা সংগ্ৰাম নকৰি দেশটো স্বাধীন নকৰিলে হেতেন আমি কিন্তু কোনো ধৰণৰ ফেষ্টিভেলে পালন কৰিব নোৱাৰিলো হয় সেই কাৰণে আমাৰ সকলো দেশবাসীৰ উচিত যাতে এই দিনটো আমি খুব ভালকে একদম আনন্দময় ভাবে মানে পাৰ কৰো তাৰপিছত এয়া ৰাতিপুৱা আহাৰ পাছতে আমি ৰৈ আছো গাৰ্জিয়ানখিনি আৰু লগতে এতিয়া পতাকা উত্তোলন কৰিবৰ বাবে খাজু কৰি আছে ৰেডি কৰি আছে মানে যিখিনি কৰিব লাগে আৰু সাইডতো আমাৰ সৰু সৰু কণমানিকিটা চাই আছে আৰু এইখিনি যে আৰু এটা কথা কৈ থোৱা বহুতো মানে অভিভাৱক আছে ভাবে মানে প্ৰায় পাইছো মই মানে কাকো কষ্ট দিম বুলি কোৱা নাই কথাটো কিন্তু এটো জনাটো উচিত আৰু ক্ষুদ্ৰ জ্ঞানৰ পৰাই শ্বেয়াৰ কৰিছো মোৰ এই দিনটোত সকলোৱে অংশগ্ৰহণ কৰিব লাগে কাৰণ সৰু ল'ৰা-ছোৱালী যিখিনি চাব সেইখিনিহে শিকিব যদি আমি তাহিহঁতক লৈ নাযাওঁ বা এইটো দিনৰ বিষয়ে নজনাওঁ তেতিয়া দেশ প্ৰেমটো সিহঁতৰ ভিতৰত কিন্তু নাহিব সেই কাৰণে মানে আমাৰ অভিভাৱক হিচাপে আমি কিন্তু ল'ৰা-ছোৱালীক এনেকুৱা দিনবোৰত পাৰ্টিসিপেট কৰোৱাটো মানে খুবেই জৰুৰী তাৰপিছত এয়া প্ৰিন্সিপাল ছাৰে পতাকাটো উত্তোলন কৰি আছে খুব ধুনীয়া মিউজিক বাজি আছিলে ইয়াতে দেশ প্ৰেমৰ হেতুটো মই দিব নোৱাৰিলো কাৰণ কপিৰাইট দিব পৰা হলে খুব ভাল লাগিলে হয় তাৰপিছত এয়া প্ৰগ্ৰাম আৰম্ভ হ'ল ডান্সৰ প্ৰগ্ৰাম চলি আছে আমাৰ আশা সৰুকে এটা গ্ৰুপ ডান্সত পাৰ্টিসিপেট কৰিব হেতু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ইয়াতে এটা সত্য ঘটনা আপোনালোকৰ লগত শ্বেয়াৰ কৰো বলকচোন নতুনকৈ সৈনিক এজন মানে তেওঁৰ ডিউটিত আৰম্ভ কৰিছিলে তেওঁ মানে আৰ্মিত জয়েন হৈছিলে আৰু আৰ্মিত জয়েন পোষ্টিং হোৱাৰ পাছতে মেবি নহয় মই শিওৰ আৰু প্ৰথম ছুটিত তেওঁ গৈ আছিলে তেওঁৰ মানে ঘৰলৈ হেৰি কৰিবলৈ আৰু ছুটি কটাবলৈ তেতিয়া কি হ'ল তেওঁ যেতিয়া ট্ৰেইনত গৈ বহিলে আৰু ট্ৰেইনত বহাৰ পাছত চালে যে ফ্ৰণ্টৰ সিটটোত মানে আৰু কেইবাজন সৈনিক আহি কি কৰিলে কেইটামান কাপোৰ কানি লগতে আৰ্মিয়ে মানে ঘৰলৈ যাবলৈ যি বস্তু লাগে গুটিখিনি আনি থলে আৰু লগতে খালি সিটটোত সেলিউট কৰি তেওঁলোক নামি গ'ল তো নতুনকৈ জয়েন কৰা সৈনিকজনৰ মানে এটা মানে চিন্তা এটা অনুভৱ কৰিলে মানে চিন্তা এটা কৰি আছে যে কি হ'ল খালি সিটটোক মানে তেওঁ সেলিউট কৰিলে তো নানা ধৰণৰ চিন্তা কৰি তেওঁ মানে যাত্ৰা আৰম্ভ কৰিলে ট্ৰেইনটো চলি আছে লগতে তেওঁ গৈ আছে গৈ থাকোতে কি হ'ল হঠাৎ তেওঁ মানে যেতিয়া বাহিৰলৈ চাইছে গৈ আছিল সন্ধিয়া হোৱা অৱস্থা তেতিয়া তেওঁ দেখা পালে যে তেওঁৰ ফ্ৰণ্টৰ সিটত এজন মানে সৈনিক আৰু আন এজন সৈনিক বহি আছে তেতিয়া তেওঁ ক'লে যে এই সিটটো কি আপোনাৰে নেকি সৈনিকজনে মূৰ দুৱাই এনেকৈ মানে বুলি ক'লে তে গৈ আছে হঠাৎ কেতিয়া তেওঁৰ চকু লাগি গ'ল তেওঁ মানে গম নাপালে তাৰপিছত
উঠি চালে যে আকৌ সৈনিকজন নাই সৈনিকজন নথকাৰ পাছত এতিয়াতো মানে ৰাতিপুৱা হ'ল এতিয়া নামিব ট্ৰেইনৰ পৰা তেতিয়া আৰু কেইজনমান সৈনিক আহি তেওঁৰ বস্তুখিনি মানে নমাই আছে লগতে সেলিউট কৰি আছে তেতিয়া তেওঁ সুধিয়ে দিলে যে ইয়াতে মানুহজন যে বহি আছিল মানুহজন কোন মানুহজন ক'ত কৈছে মানুহ পিছত সৈনিক দুজনে ক'লে মানুহজন মানে তুমি কাৰোবাক দেখিছা কৈছে হয় কৈছে এইটোতো আম কথাই আৰু তুমি নাজানা তেওঁৰ বিষয়ে কৈছে নাই তাৰপাছত এটা কাহিনী ক'লে সেই কাহিনীটো মই নেক্সট এটা ব্লগত ক'ম আৰু তাৰপাছত আপোনালোকে গম পাব যে তেওঁ কোন আছিল আৰু যদি আপোনালোকে জানে যে মই কাৰ বিষয়ে কৈ আছোঁ কাহিনীটো তেতিয়া মোক কমেণ্ট কৰি জনাব সত্য ঘটনা হয় কিন্তু মই আধাখিনি নেক্সট এটা ভিডিঅ'ত ক'ম আৰু আজিলৈ ইয়াতে সামৰিছোঁ জয় হিন্দ জয় ভাৰত সবেই ভালে থাকিব